আঞ্চলিক ৰাজনৈতিক দল বিটিআৰৰ UPPL আৰু BPF দুইটা দলক আমি আগবাঢ়ি যাবৰ কাৰণে বা মিলা প্ৰীতিৰে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই কথাটো আৰম্ভণিও হৈছে, এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাও হৈছে তিনিবাৰকৈ, কিন্তু BPF প্ৰধান হাগ্ৰামা মহোদয় ডাঙৰীয়াই তেওঁ আহি পিছলৈ তেওঁ এই আলোচনা নিশ্চয় কৰিছে। তো এইটো তেখেতৰ কথা, তেওঁ যদি শান্তি নিবিচাৰে, তেওঁ যদি ঐক্য নিবিচাৰে, তেওঁ যদি বুজাবুজি নিবিচাৰে, তেওঁ যদি জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত একত্ৰিত হৈ আগবঢ়াটো যদি নিবিচাৰে, এইটো তেখেতৰ কথা আমাৰ ক'ব লগা নাই। কিন্তু আমি শান্তি আৰু জাতি নিৰ্মাণৰ কাৰণে ভূপেন ব্ৰহ্মৰ যি সপোন আছিল সেইটোলৈ সদায় আগবাঢ়িম। আৰু যিসকলে শান্তি নিবিচাৰে, যিসকলে সমাজৰ মংগল নিবিচাৰে, জাতিটোৰ মংগল নিবিচাৰে, তেওঁলোকে সদায় সমাজৰ পৰা বাদ পৰি থাকিব। মই এইটোৱে স্পষ্টভাৱে ক'ব বিচাৰে নেকি যে হাগ্ৰামা মহোদয় বড়ো জাতি বিৰোধী? মই বিৰোধী বুলি নকওঁ, তেওঁলোকে ৰাজনীতিবিদ, কিন্তু কথাটো স্পষ্ট যে নিজৰ স্বাৰ্থ, নিজৰ ৰাজনীতিক গাঁথি, নিজৰ ক্ষমতাৰ স্বাৰ্থত যিসকলে সদায় চিন্তা কৰি কাম কৰে, তেওঁলোকে সমাজৰ কেতিয়াও মংগল নাভাবে। মই এইটোৱে ক'ব বিচাৰিছোঁ যে দুই আঞ্চলিক ৰাজনৈতিক দল বিটিআৰৰ UPPL আৰু BPF দুইটা দলক আমি আগবাঢ়ি যাবৰ কাৰণে বা মিলা প্ৰীতিৰে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই কথাটো আৰম্ভণিও হৈছে, এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাও হৈছে তিনিবাৰকৈ, কিন্তু BPF প্ৰধান হাগ্ৰামা মহোদয় ডাঙৰীয়াই তেওঁ আহি পিছলৈ তেওঁ এই আলোচনা নিশ্চয় কৰিছে। তো এইটো তেখেতৰ কথা, তেওঁ যদি শান্তি নিবিচাৰে, তেওঁ যদি ঐক্য নিবিচাৰে, তেওঁ যদি বুজাবুজি নিবিচাৰে, তেওঁ যদি জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত একত্ৰিত হৈ আগবঢ়াটো যদি নিবিচাৰে, এইটো তেখেতৰ কথা আমাৰ ক'ব লগা নাই। কিন্তু আমি শান্তি আৰু জাতি নিৰ্মাণৰ কাৰণে ভূপেন ব্ৰহ্মৰ যি সপোন আছিল সেইটোলৈ সদায় আগবাঢ়িম। আৰু যিসকলে শান্তি নিবিচাৰে, যিসকলে সমাজৰ মংগল নিবিচাৰে, জাতিটোৰ মংগল নিবিচাৰে, তেওঁলোকে সদায় সমাজৰ পৰা বাদ পৰি থাকিব। মই এইটোৱে স্পষ্টভাৱে ক'ব বিচাৰে নেকি যে হাগ্ৰামা মহোদয় বড়ো জাতি বিৰোধী? মই বিৰোধী বুলি নকওঁ, তেওঁলোকে ৰাজনীতিবিদ, কিন্তু কথাটো স্পষ্ট যে নিজৰ স্বাৰ্থ, নিজৰ ৰাজনীতিক গাঁথি, নিজৰ ক্ষমতাৰ স্বাৰ্থত যিসকলে সদায় চিন্তা কৰি কাম কৰে, তেওঁলোকে সমাজৰ কেতিয়াও মংগল নাভাবে। মই এইটোৱে ক'ব বিচাৰিছোঁ যে দুই আঞ্চলিক ৰাজনৈতিক দল বিটিআৰৰ UPPL আৰু BPF দুইটা দলক আমি আগবাঢ়ি যাবৰ কাৰণে বা মিলা প্ৰীতিৰে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই কথাটো আৰম্ভণিও হৈছে, এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাও হৈছে তিনিবাৰকৈ, কিন্তু BPF প্ৰধান হাগ্ৰামা মহোদয় ডাঙৰীয়াই তেওঁ আহি পিছলৈ তেওঁ এই আলোচনা নিশ্চয় কৰিছে। তো এইটো তেখেতৰ কথা, তেওঁ যদি শান্তি নিবিচাৰে, তেওঁ যদি ঐক্য নিবিচাৰে, তেওঁ যদি বুজাবুজি নিবিচাৰে, তেওঁ যদি জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত একত্ৰিত হৈ আগবঢ়াটো যদি নিবিচাৰে, এইটো তেখেতৰ কথা আমাৰ ক'ব লগা নাই। কিন্তু আমি শান্তি আৰু জাতি নিৰ্মাণৰ কাৰণে ভূপেন ব্ৰহ্মৰ যি সপোন আছিল সেইটোলৈ সদায় আগবাঢ়িম। আৰু যিসকলে শান্তি নিবিচাৰে, যিসকলে সমাজৰ মংগল নিবিচাৰে, জাতিটোৰ মংগল নিবিচাৰে, তেওঁলোকে সদায় সমাজৰ পৰা বাদ পৰি থাকিব। মই এইটোৱে স্পষ্টভাৱে ক'ব বিচাৰে নেকি যে হাগ্ৰামা মহোদয় বড়ো জাতি বিৰোধী? মই বিৰোধী বুলি নকওঁ, তেওঁলোকে ৰাজনীতিবিদ, কিন্তু কথাটো স্পষ্ট যে নিজৰ স্বাৰ্থ, নিজৰ ৰাজনীতিক গাঁথি, নিজৰ ক্ষমতাৰ স্বাৰ্থত যিসকলে সদায় চিন্তা কৰি কাম কৰে, তেওঁলোকে সমাজৰ কেতিয়াও মংগল নাভাবে। মই এইটোৱে ক'ব বিচাৰিছোঁ যে দুই আঞ্চলিক ৰাজনৈতিক দল বিটিআৰৰ UPPL আৰু BPF দুইটা দলক আমি আগবাঢ়ি যাবৰ কাৰণে বা মিলা প্ৰীতিৰে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই কথাটো আৰম্ভণিও হৈছে, এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাও হৈছে তিনিবাৰকৈ, কিন্তু BPF প্ৰধান হাগ্ৰামা মহোদয় ডাঙৰীয়াই তেওঁ আহি পিছলৈ তেওঁ এই আলোচনা নিশ্চয় কৰিছে। তো এইটো তেখেতৰ কথা,
তেওঁ যদি শান্তি নিবিচাৰে, তেওঁ যদি ঐক্য নিবিচাৰে, তেওঁ যদি বুজাবুজি নিবিচাৰে, তেওঁ যদি জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত একত্ৰিত হৈ আগবঢ়াটো যদি নিবিচাৰে, সেইটো তেখেতৰ কথা আমাৰ ক'ব লগা নাই। কিন্তু আমি শান্তি আৰু জাতি নিৰ্মাণৰ কাৰণে ভূপেন ব্ৰহ্মৰ যি সপোন আছিল সেইটোলৈ সদায় আগবাঢ়িম। আৰু যিসকলে শান্তি নিবিচাৰে, যিসকলে সমাজৰ মংগল নিবিচাৰে, জাতিটোৰ মংগল নিবিচাৰে, তেওঁলোকে সদায় সমাজৰ পৰা বাদ পৰি থাকিব। মই এইটোৱে স্পষ্টভাৱে কৈছোঁ। এক কথা ক'ব বিচাৰে নেকি যে হাগ্ৰাম সমষ্টিৰ বড়ো জাতি বিৰোধী? মই বিৰোধী বুলি নকওঁ, তেওঁলোকে ৰাজনীতিবিদ। কিন্তু কথাটো স্পষ্ট যে নিজৰ স্বাৰ্থ, নিজৰ ৰাজনীতিক গাদী, নিজৰ ক্ষমতাৰ স্বাৰ্থত যিসকলে সদায় চিন্তা কৰি কাম কৰে, তেওঁলোকে সমাজৰ কেতিয়াও মংগল নাভাবে। মই এইটোৱে ক'ব বিচাৰিছোঁ যে দুই আঞ্চলিক